কৌরব পরাজিত কি খনিল হইল কি খনিল বেদার করিলে আর কি হব আজি আজি মোৰ বুকু ভাগি গল চকুৰ আগত মই অন্ধকাৰ দেখিছো মোক কি শুনা লাগি কইল মোক কি শুনা লাগি ধৈর্য নেই তুই ধৈর্য ফের বলে ধৈর্য ফেরত করে শান্ত লাগিব ঠিক কৈছা তুমি ঠিক কৈছা মই অসহ্য হব নিচিনা এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে এতিয়াও সময় আছে মই এতিয়া বুজিব পাৰিছো ইয়াৰ ভিতৰত কথা আছে আৰু এইবাৰ তুমি সেনাপতি হব লাগিব কল্য তুমি পাণ্ডৱক মৰমংশকুৰে চোৱা ভীষ্ম আৰু প্ৰিয় শিষ্য অৰ্জুন গুৰু দ্ৰোণাচাৰ্য নোহোৱা তুমি কল্য তুমি পাৰিবা পাৰিম মামা এদিনতে পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ বিজয় ভজ্জা উৰুৱাব পাৰিম কিন্তু তুমি সেনাপতি হবই লাগিব কাৰো বিশ্বাস নাই হন্য কাৰো বিশ্বাস নাই তুমি দৈত্যফলৰ মান ৰক্ষা কৰিব লাগিব কৰিম মামা অতলিৰ যুদ্ধৰ গতি নিৰীক্ষণ কৰি আছিলো আৰু নকৰো সেনাপতি হৈ খোলা মামা পাণ্ডৱৰ নাম মচি পেলাও অনবীৰ পৰা তুমি পাৰিবা কিন্তু কৰ্ণক যদি মহাৰাজে সেনাপতি কৰ্ণ সেইবাবে কোনো চিন্তা নাই হইল তো আখন্তে বিশ্ৰাম কৰা Yeah!